নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আজি ঘোষণা কৰা হ'ব নেকি ACS এক্সামৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকল, আজি ঘোষণা নহয় ACS এক্সামৰ ফলাফল, কাৰণ এতিয়ালৈকে শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো টুইট কৰা নাই। গুগলত চাৰ্চ কৰিলেই এটা ৱেবছাইট ওলাই আহে, যিটোত 27 মে আৰু টাইম দিয়া আছে 9 AM। কিন্তু এতিয়ালৈকে শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো টুইট কৰা নাই। যদি আজি ৰিজাল্ট দিয়ে তেতিয়াহ'লে 8টা বজাত তোমালোকে গম পাই যাবা। উপলব্ধ এপত আপডেট দি দিব যদি আজি ৰিজাল্ট দিয়ে। চাবলৈ পাইছা, উপলব্ধ এপত এতিয়ালৈকে কোনো আপডেট অহা নাই, গতিকে আজি ৰিজাল্ট দিয়াৰ কোনো সম্ভাৱনাও নাই। যদি আজি ৰিজাল্ট দিয়ে তেতিয়াহ'লে 8টামান বজাত উপলব্ধ এপত আপডেট দি দিব। তোমালোকে চিন্তা কৰিবলৈ একো নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।